হেল্ল' গাইজ, মই আজি পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আজি মই বিহুৰ কাৰণে বনাম আটাৰ খুৰমা। আচলতে ময়দাৰে খুৰমা বনায়, কিন্তু মই আজি আটাৰে বনাবলৈ লৈছোঁ। ডাঙৰ কাপেৰে 3 কাপ আটা লৈছোঁ, কিন্তু বেছিও ল'ব পাৰে আপোনালোকে। মই 3 কাপ লৈছোঁ। গাখীৰ আধা কাপ দিছোঁ, ঘি অলপমান দি দিছোঁ, নিমখ আধা চামুচ, ৰিফাইন তেলৰ সলনি মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। মিঠাতেলৰ গোন্ধটো নাইকিয়া হ'বৰ বাবে মই অলপ গৰম কৰি লৈছোঁ। এতিয়া মই সকলোখিনি মিলাই সানি ল'ম। মিলাই লৈ সানি লৈছোঁ। সানি লৈ এতিয়া ঠাণ্ডা পানী দি মুঠি ল'ম। ঠাণ্ডা পানী দি মুঠি লৈ তেল অকণমান দি দিছোঁ। তেলটো নহ'লে ভালকৈ মুঠি মৰা নাই, সেইকাৰণে অলপ তেল দি দিছোঁ। এতিয়া হৈ গৈছে। এতিয়া ঠাণ্ডা পানী অলপ দি মুঠি ল'ম। মুঠি লৈছোঁ। মুঠি লৈ এতিয়া কিমান কোমল হৈছে দেখিছেনে? হেঁচি দিওঁতে আঙুলিখন সোমাই গৈছে। এতিয়া অলপ ঢাকি লৈছোঁ। ঢাকা হৈ গ'ল। এতিয়া 10 মিনিটমান হৈ গ'ল ঢাকা। এতিয়া লাডু বনাই লৈ গোটেইখিনি লাডু বনাই লওঁ। লাডু বনাই লৈ এতিয়া বেলি আপোনালোকক কিমান ডাঠকৈ বেলিব লাগে দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লাডুটো এতিয়া মিঠাতেল অলপ দি ল'ব লাগে। মিঠাতেল অলপ দি বেলিলে বেলনাত লাগি নাযায়। বেলনাত লাগি নাযাবৰ কাৰণে মিঠাতেল অলপ দিয়া হয়। গোটা চেপত কাটি অলপ আপোনালোকে দীঘলীয়া চেপতো কাটিব পাৰে, গোটা চেপতো কাটিব পাৰে। গেছটো এতিয়া অন কৰি পিনি কেৰাহীটো উঠাই লওঁ। কেৰাহীটো উঠাই তেলটো গৰম হৈ গ'লে খুৰমাটো এতিয়া ভাজি ল'ম। অলপ ৰঙচুৱাকৈ ভাজিব লাগে। বেছি পুৰিবও দিব নালাগে, বেছি বগা হৈও থাকিব নালাগে। অলপ ৰঙচুৱাকৈ ভাজিলে খুৰমাটো খাই বেছি টেষ্টি লাগে। মই এতিয়া চেনি পানীখিনি গলাই ল'লোঁ। গলাই লৈ চেনি 1 কাপত পানী আধা কাপ দিব লাগে। এতিয়া চেনি পানীখিনি উতলি আছে। উতলি যেতিয়া চেনি পানীখিনি ডাঠ হৈ আহিব, হাতখনেৰে যেতিয়া চেনি পানীখিনি দিব, তেতিয়া হাতখনেৰে চুই চালে যেতিয়া আঠা আঠা হ'ব, তেতিয়া খুৰমাখিনি দি দিব লাগে আৰু দি লৈ অলপ সময় লৰাই থাকিব লাগে। এতিয়া খুৰমাখিনি হৈ গ'ল।